কমল পূজাৰী নে কমল আজাদ এইটো আপোনালোকে চিনি পায়। তাক মানে য'তে পাওক আপোনালোকে এনেকুৱা গৰু পিটন পিটিব, তাক লেংটা কৰাকৈ পিটিব লাগে। এইটো আমাৰ নবীক অপমান কৰিছে, আমাৰ মহম্মদ ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ কাৰণে অপমান কৰিছে, তেওঁ কোৰাণ শ্বৰীফো অপমান কৰিছে। তাক অসমৰ ৰাইজে য'তে পাওক তাক মানে এনেকুৱা এটা পিটন দিব লাগে, তেতিয়াহে গম পাব। আৰু তেওঁ এতিয়ালৈকে পুলিচে গ্ৰেপ্তাৰ কৰা নাই, নিজাববীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে, নিজাববীয়াকৈ আৰক্ষীয়ে গোচৰ লৈ পেলাই তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। কাৰণ কি, তাৰ মানে হিন্দু মুছলমানৰ মাজত এটা কাজিয়া সৃষ্টি কৰিব বিচাৰি আছে, আৰু তেওঁক এতিয়াই সোনকালে যে এৰেষ্ট কৰিব লাগে। তেওঁক আমাৰ নবীক অপমান কৰিছে, আমি কেতিয়াও সহ্য নকৰোঁ। অসমত লাগিলে আমাৰ জীৱন গুচি যাব, আমি মৰিম, কিন্তু তেওঁক আমি য'তে পাওঁ ত'তে পিটিম। তাক আমাৰ নবীক অপমান কৰিছে, আমাৰ মহম্মদ ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামক অপমান কৰিছে, এইটো সহ্য কৰা নহ'ব। অসমৰ ৰাইজে য'তে পাওক তেওঁৰ থানাই এজাহাৰ দাখিল কৰিব লাগে। অসমৰ ৰাইজে তেওঁৰ কাৰণে নিজাববীয়া গোচৰ ৰুজু কৰিব লাগে, আৰু অসমৰ ৰাইজে তেওঁৰ য'তে পাওক মানে পিটিব লাগে, পহু খেদা দিব লাগে। অসমৰ ৰাইজে বিভিন্ন ঠাইত বিভিন্ন জেগাত আপোনালোকে থানা এজাহাৰ কৰক, তেওঁ অসমৰ ৰাইজৰ কাৰণে আপোনালোকে মাত মাৰক। আমাৰ নবীক অপমান কৰিছে, সেইটো সহ্য কৰা নহ'ব। কিন্তু আপোনালোকে সকলোৱে এটা এজাহাৰ দাখিল কৰক, তেওঁলোকে আমাৰ নবীক অপমান কৰিছে, এইটো সকলোৱে পিটিব, য'তে পাওক লেংটা কৰিব পিটিব লাগিব, তেতিয়াহে গম পাব। অসমৰ ৰাইজে এতিয়ালৈকে সময় আছে, আপোনালোকে নিজেকৈ এটা গোচৰ ৰুজু কৰক। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে এটা গোচৰ ৰুজু কৰিব লাগে, আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰিব লাগে, যে তেওঁ আমাৰ হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰিব বিচাৰি আছে, আৰু সেই কাজিয়া এটা বহুত ডাঙৰ সৃষ্টি হৈ যাব। আৰু সেইকাৰণে নিজাববীয়াকৈ গোচৰ সৃষ্টি কৰিব লাগে, নিজাববীয়াকৈ গোচৰ দিব লাগে। এইটো আমাৰ নবীক অপমান কৰিছে, আমি কেতিয়াও সহ্য নকৰোঁ। আমি য'তে পাম তাক গৰু পিটন আৰু লেংটা কৰাকৈ পিটন। এইটো এটা অপেন চেলেঞ্জ। হিন্দু মুছলমানৰ মাজত এটা কাজিয়া সৃষ্টি কৰিব বিচাৰিছে, আৰু সত্যৰঞ্জনে যেনেকুৱা, সত্যৰঞ্জনেৰে তেওঁ ষ্টুডেণ্ট হয়, সত্যৰঞ্জনৰ ছাত্ৰ হয়, তেওঁ সত্যৰঞ্জনে যিয়ে কয় সেই কথাই মানে, আৰু কেনেকুৱা তেওঁ এটা পিটন এনেকুৱা দিব লাগে গৰু পিটন, তেতিয়াহে গম পাব। অসমৰ নবীক আমাৰ অপমান কৰিছে, মহম্মদ ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অপমান কৰিছে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰি দিব যে সকলোৱে ভিডিঅ'টো চাব পাৰে।